স্বাগতম টু দৌৰি ভ্লগছ আৰু এতিয়া তাৰমানে আমি আহিছোঁ এতিয়া মামাহঁতৰ ঘৰত বৰ্তমান আছোঁ মামাহঁতৰ ঘৰত তাৰমানে সিফালে আৰু ইফালে এখন ঠাইত আহিছোঁ তাৰমানে এতিয়া ইমান হাহাকাৰ নহয় আমাৰ ইফালে মামাহঁতৰ তাতে মানে বহুত হাহাকাৰ পূজাৰ দিনত হাহাকাৰটো হ'বই না গাইছে সেইবাবে মই ইফালে আহিছোঁ এখন ঠাণ্ডা জেগাত পূজা মানে কি জানেনে আৰু কালি যে ভিডিঅ'টো বনাইছিলোঁ আৰু 2 দিন থকা বুলি কৈছিলোঁ পূজাত আৰু তাৰমানে আজি বেলবৰণ আৰু সেইবাবে মই এতিয়া আহিছোঁ আৰু আজি সাংস্কৃতিক শোভাযাত্ৰাও আছে সাংস্কৃতিক শোভাযাত্ৰা মানেতো আপোনালোকে বুজি পাইছেই আৰু হিমাংশু আজি বেলেগ চলা পিন্ধি আহিছোঁ কিয়া আৰু যোৱা ভিডিঅ'টোত যে আপোনালোকক কৈছিলোঁ মই ডিম্পু বৰুৱা আহিব বোলে আমাৰ ইয়াতে কিন্তু কেঞ্চেল হ'ল ডিম্পু বৰুৱা কিবা কামত ব্যস্ত আছে সেইবাবে আহিব নোৱাৰে সেইবাবে আমাৰ ইয়াতে আৰু এজন ইউটিউবাৰ আহিব মানে জুবিন ব্লগছ আহিব মই আপোনালোকক কৈছিলোঁ মোৰ ফেভৰেট ইউটিউবাৰ বুলি আৰু বাকী যি নহওক এতিয়া জুবিন ব্লগছ আহিব আমি জুবিন দাক লগ ধৰিব লাগিব তাৰপিছত ফটো চটো উঠি একদম ভিডিঅ' বনাম আৰু এতিয়া যাব লগ তই ফটো উঠিবিনে নাই আজি তই এইডালৰনো কি ফেচিলিটি আছে আপোনালোকক প্ৰথমতে কওঁ ৰ'ব পূজাত যোৱাৰ আগতে আৰু এইফালে এজন বাইদেউ আছে বাইদেউ জানে 24,000 ফলোৱাৰ্ছ আছে ইনষ্টাগ্ৰামত আৰু এইডাল চাওক এনেকৈ ভিডিঅ'টো বনাম আৰু এনেকৈ এইডাল অন কৰি ল'ব লাগিব আৰু বাকীটো ক'লোৱে আৰু এইডালৰ এতিয়া কেনেহেনো ওপৰত দেখি একবাৰ দি চাওঁ ৰ'ব ভিডিঅ'টো লগাই দিওঁ এইফালে এইডাল ষ্টিকডালটো কৰিলোঁ গাইছ কেনে লাগিছে ক'ব আৰু কোৱালিটিটো এইবাৰ বেছি ভাল আহা যেন পালোঁ হয়নে ভাল লাগছে এইবাৰ আৰু এতিয়া যাওঁ ৰ'ব তাৰলৈকে আৰু এইফালে এই বাইদেউজনী আৰু গাইছ ভিডিঅ' বনোৱা বেছি জয়সতে মই ক'লোঁ আপোনালোকক ক'ব পাহৰিলোৱে বৰ্তমান আমাৰ মামাচৰ ইয়াৰে ৰামদিয়া শ্ৰী জগদ্ধাত্ৰী পূজাৰ 100 বছৰ আজি সম্পূৰ্ণ হ'ল আৰু সেইবাবে আমাৰ ভাল লাগি আছে আৰু এতিয়া যাওঁ আৰু তাতে কি হয় চাওঁ আৰু সাংস্কৃতিক শোভাযাত্ৰাও চাওঁ একেলগে উপভোগ কৰিম আপোনালোকে আৰু আমি আৰু এই 100 বছৰক লাগে এইডাল কিনি আৰু 1 বছৰ চলি হ'ল লগ গাইছে 100 বছৰ নাংগে হয় নাই আৰু পূজা বুলি বেছি বিশেষ কাপোৰ লোৱা নাই সেইটো চাৰ্টটো লৈছোঁ আৰু এইডাল লৈছোঁ দিয়ক গাইছে হয় নাই তুমি কি ল'লি পুৰাণ নেকি দে গাইছ আৰু আহি পালোঁ দিয়ক গাইছ ফাইনেলি এতিয়া পূজাত আহি পালোঁ আৰু ইমান আজি কোৱা নাই হিমাংশু অলপ কোৱা আৰু পূজাতনো কি আছে গোটেইখিনি আপোনালোকক দেখুওৱা ৰ'ব আৰু চাউণ্ডটো আজি কমকৈ আহি আছে দূৰত কৰি আছোঁ না এনেকৈ আৰু আপোনালোকক আজি চন্দ্ৰযান দেখাম হয়নে নাই তো গাইছ চাই লওক চন্দ্ৰযান পূজাত মানে গাইছ এইবিলাক দোকানবিলাক আছে আৰু এইফালে অকণমান আছে দোকান সেইটো চাইডেও আছে গাইছ আৰু এই চাইডে অকণমান দোকান আছে এতিয়া আৰু যাব হ'বই আৰু গাইছ আৰু অকণমান সময় এতিয়া এনেকৈ ঘূৰি থাকোঁ আৰু এইফালে আছোঁ গাইছ একদম কৰিছিল চাওক গাইছ একদম মজা কৰি দিছে দিয়ক আৰু গাইছ আগৰ দিনত যিবিলাক বস্তু কলপাতেৰে যে বনাইছিল পেণ্ডেলটো সেনেকুৱা তাৰমানে এইবাৰো বনাইছে 100 বছৰ যিহেতু হ'ল আৰু 100 বছৰ আগতে তাৰমানে কলগছেৰে তাৰমানে বস্তুবিলাক বনাইছিল নে নাই আৰু সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'বলৈ ধৰিলে লাহে লাহে আজিৰ শোভাযাত্ৰাৰ উদ্যোগক মানে সুমনৰূপে বাইদেউ আৰু কেমেৰামেন লালিদাকো লগ পালোঁ আৰু একদম জাপি দিলে গাই জুবিনদাৰ আৰু জুবিনদাৰ তাতে আছে ভিডিঅ' বনাই আছে ৰ'ব বৰ্তমান হয়নে নাই এটা ডিজেল দিয়া গুলি কি ডাকাতি বম ডিজেল গাই দিছোঁ গাই মানে গাইছ আজি একদম 2 বিজাল লোক লাগছে 1 বিজাল খাওৰা আৰু 1 বিজাল লালি ঐ যি বিজাল হয় নেকি ও বিজাল ভাই এই দুটাই চেম যাই আমিনে লৈ দিয়া আজি তো আমি সদায় বিজাল কৰিম 2 বিজাল লোক লাগিল আজি ধামাকা হ'ব গাইছ এটা ছবিৰ বহুত দিয়ক মই ইলেকশন কৰা নাই ভাই যাব আছে यार যাম আৰু লগ পালোঁ বেছি ভাল লাগিল জগদ্ধাত্ৰী পূজা আহিব আপোনালোকে এবাৰ 7 দিনীয়া কাৰ্যসূচীৰে উপস্থাপন কৰিছে ইয়াতে জগদ্ধাত্ৰী পূজা আহক আপোনালোকেও চাওক পূজা বহুত ডাঙৰকৈ হৈছে এবাৰ শতবাৰ্ষিক আহিব আৰু আপোনালোকে আহিব ভিডিঅ'টো ক'লে বাকীখিনি আৰু মই দিব আৰু ইয়াক ছাপোৰ্ট কৰিব খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু জুবিন দা ছাবস্ক্ৰাইবাৰ চাওক লগাইছে আৰু শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলক পূজালৈ নি পেলাই ভাত খোৱাৰ লালি ভাইও আছে লালি ভাই একদম বিজল কৰি আছে দে এই মজা বিজাল কৰি আছে আৰু এইফালে আগতে কি জুবিন দা আছে আমাৰ ছাত্ৰ-ছাত্ৰীসকল গৈ আছে গতিকে তেখেতসকলৰ আগতে খোৱাৰ ব্যৱস্থা কৰিব লাগে একদম বিশেষকৈ ভিডিঅ' বনাই আছে দিয়ক গাইছ বিজয় তো জানে আজি বেছি ব্লগ বনাই বিজয় ব্লগ বনোৱাই নাই মানে নতুনকৈ চাগে আৰম্ভ কৰিছে ইউটিউব আপোনালোকক ছাপোৰ্ট কৰিব যাতে ইও আগুৱাই যাব পাৰে আপোনালোকৰ মাজত ভাল ভাল ভিডিঅ' উপস্থাপন কৰিব পাৰে আপোনাৰ ভিডিঅ' সদায় চাওঁ বহুত ভাল লাগে আপোনাৰ ভিডিঅ'বোৰ চাই থেংক ইউ বহুত ধন্যবাদ সকলোৱে চেষ্টা কৰক আমাৰ যিটো ইউটিউবৰ এটা কমিউনিটি ইউনিটি সকলোৱে যাতে একেলগে মিলিজুলি আগুৱাই যাব পাৰে তো সেইটোৱে কামনা কৰিছোঁ বহুত বহুত ধন্যবাদ লগ পাই ভাল লাগিল জয় আই অসম জয় আই অসম আজি 2 দিন গ'ল আৰু 5 দিন আছে আপোনালোকৰ ৰাইজজন চবে আহি আমাৰ পূজাৰ উপস্থিত হয় সেইখিনি জনাম আপোনালোকে
তো আপোনালোকে আহক ৰামদিয়া নামপাৰা ন তো আপোনালোকে আহক ৰামদিয়া নামপাৰাত আৰু এই জগদ্ধাত্ৰী পূজা চাই যাওক বহুত ডাঙৰকৈ হৈছে যিহেতু এইবাৰ 100 বছৰ ডাঙৰ সৰু পূজাৰ বাৰু একো নাই চব একে আৰু বহুত বেছি কষ্ট হ'ল এতিয়া আমি জানে এতিয়া ভাত খাব ধৰিছোঁ আৰু চবফালে মানুহ আছে চাগে আৰু এইফালে খোৱা লোৱা তাৰমানে সেইফালে কৰি আছে আৰু এইফালে মই জুবিনৰ এতিয়া যাওঁ আৰু কাৰণ আজি বাৰ্থডে না ঘৰত কিবা কিবি অলপ প্ৰগ্ৰেম আছে তাকে আৰু দিয়া ধন্যবাদ জয় আছম জয় থেংক ইউ জুবিনদাৰ গাড়ীখন পাইবা আৰু গাইছ আজি ফাইনেলি আহি গ'লোঁ ৰাতিপুৱাই আৰু কালিতো ভিডিঅ'টো আৰু কালি প্ৰথম পূজা আছিল কালি ভিডিঅ' নবনালোঁ গাইছ কাৰণ কালি মানুহজনে একেবাৰে হোৱা নাই দিয়ক গাইছ আজি ছেকেণ্ড পূজা আৰু সেইবাবে মই আজি ভিডিঅ'টো বনাইছোঁ আৰু এই ভিডিঅ'টো আজি তাৰমানে শিৱ মন্দিৰটো দেখাই আৰু এই ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ কাৰণ আজি আৰু এটা ভিডিঅ' বনাম আৰু আজি ছেকেণ্ড দিনা পূজা উপলক্ষে আৰু এটা ভাল চাই ভিডিঅ' এইফালে গাখীৰ চাখীৰ লৈ আছে একদম গৰু এটা বাঢ়ি আছে গাড়ী আৰু এইটোৱে শিৱ মন্দিৰটো চাওক এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু দিয়ক আজি আৰু কালি এটা অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাইছোঁ দিয়ক